আমাৰ ক্ষেত্ৰত মই এটাই কম যে এই নিৰ্বাচনৰ পিছত আহি থকা নিৰ্বাচনবিলাকত আপোনালোকে দেখিবলৈ পাব যে নাঙলৰ ছবিত মানে লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহ বিচাৰি নাপাব। এইটোৱে লাষ্ট ইলেকশ্যন নাঙলৰ ছবিত, আৰু নাঙলৰ ছবিত কোনো ইলেকশ্যন খেলিবলৈ নাহিব। সেইকাৰণে আজি তেখেতসকলে MCLA হাৰা খাম্ফা বৰগয়াৰী কেণ্ডিডেট কৰিব লগা হৈছে। গতিকে এইটোৱে লাষ্ট ইলেকশ্যন। ইহঁতে লম্ফজম্ফ কৰিব, দৌৰাদৌৰি কৰিব। হাগ্ৰামা ডাঙৰীয়া মই শুনিছোঁ তেখেতে নিজৰ গাড়ী এৰি ক'ৰবাত এল্টো মাৰুতি 800 লৈ ঘূৰিছে বোলে। চ' এনেকুৱা যদি অৱস্থা হ'ল 17 বছৰ চিভ হৈ পেলাই, তো ইয়াতকৈ আৰু দুখৰ বিষয় কি থাকিব। আৰু এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। সকলো এটা ফূৰ্তিৰ মাজত চবেই আছে, কাৰণ গণতন্ত্ৰ দেশৰ আৰু বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ যিটো গণতন্ত্ৰ, য'ত মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় ভাৰতক। এতিয়া এই ভাৰতৰ কাৰণে সবচে ডাঙৰ উৎসৱটোৱে হৈছে 5 বছৰৰ মূৰত নিৰ্বাচন হয়। এইটো উৎসৱটো চবে ভাল পায়, চবে একচেপ্ট কৰে। আৰু এইটো আৰু বেছি ভাল হৈছে, এটা সময়ত B.T.R অঞ্চলত, BTC অঞ্চলত বহুতখিনি মাৰামাৰি হিংসা, নিৰ্বাচন আহিলে মানুহবিলাকে ভয় কৰিছিলে। আৰু আমাৰ চৰকাৰ অহাৰ পিছত ইয়াত কোনো মাৰামাৰি হিংসা নিৰ্বাচন আহিলেও কোনো মানুহ ভয় নকৰে। খুব ভাল পৰিৱেশ হৈ গ'ল। এইকাৰণে চবে স্বতঃস্ফূৰ্ত ওলাই আহিছে। আমাৰ NDA হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আৰু BTC এৰিয়াত আমি UPPL আৰু BJPৰ চৰকাৰৰ কিছুমান যিখিনি কাম কাজ আমি কৰিছোঁ, এই গোটেই কথাটো লৈ পেলাই আমাৰ দুটা যিটো সমষ্টি আছে, দৰং ওদালগুৰি আৰু কোকৰাঝাৰ, দুইটা সমষ্টিত পৰিৱেশ বহুত ভাল। আমাৰ দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া বিপুল ভোটত বিজয় হ'ব, আৰু লগতে কোকৰাঝাৰৰ সমষ্টিৰ আমাৰ প্ৰাৰ্থী UPPLৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'ব। কাৰণ সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোক এতিয়া এই আমাৰ NDA টিমৰ লগত UPPL, BJP আৰু AGPৰ লগত একেলগে ওলাই আহিছে। আৰু B.T.Rত আগৰ যিবিলাক এটা কলা অধ্যায় আছিলে, এইবিলাক যাতে পুনৰাবৃত্তি নহয়, পুনৰ নাহে, এই কথাটো চবে ভয় কৰে। এইকাৰণে আজি শান্তি প্ৰতিষ্ঠা কৰিব পৰা দল, শান্তি প্ৰতিষ্ঠা কৰিব পৰা চৰকাৰ, শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে চিন্তা কৰা ব্যক্তি, সেই সকলৰ লগতে চবে থাকিবলৈ বিচাৰিছে। আৰু সেইকাৰণে এই নিৰ্বাচনটো আমাৰ কাৰণে কোনো একো তাত মানে বেলেগ পৰিৱেশ নাই। এইটো একপক্ষীয় নিৰ্বাচন। আমাৰ NDAৰ প্ৰাৰ্থী বহুত ভোটত জয় হ'ব। কিমান ভোট লাভ কৰিব কোকৰাঝাৰত আপোনালোকৰ প্ৰাৰ্থী? চাওক, আমাৰ যিবিলাক যি ছেকেণ্ডত থাকিব, ইহঁতে আমাৰকে আধাতকৈ আধা পাব। মানে আমি যদি 100টা ভোট পাওঁ, সি 25টা পাব। নৱকুমাৰ শৰণীয়াই পুনৰবাৰ আইনৰ দ্বাৰস্থ হ'বলগীয়া হৈছে, কৈছে চৰকাৰৰ বোলে কিবা ষড়যন্ত্ৰ আছে। হাইকোৰ্টৰ কথাটো মই নকওঁ। ব্যক্তিগতভাৱে নৱশৰণীয়া ডাঙৰীয়াক মই ভাল পাওঁ, তেখেতে আমাৰ সাংসদ আছিলে। কিন্তু আইনৰ কথা যিটো আছে, হাইকোৰ্টত যিহেতু চলি আছে, এই কথাটো নকওঁ। এইটো হাইকোৰ্ট আৰু তেখেতে জানিব। চাওক, হাগ্ৰামাৰ ক্ষেত্ৰত মই এটাই ক'ম যে এই নিৰ্বাচনৰ পিছত আহি থকা নিৰ্বাচনবিলাকত আপোনালোকে দেখিবলৈ পাব যে নাঙলৰ ছবিত মানে লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহ বিচাৰি নাপাব। এইটোৱে লাষ্ট ইলেকশ্যন নাঙলৰ ছবিত, আৰু নাঙলৰ ছবিত কোনো ইলেকশ্যন খেলিবলৈ নাহিব। সেইকাৰণে আজি তেখেতসকলে MCLA হাৰা খাম্ফা বৰগয়াৰী কেণ্ডিডেট কৰিব লগা হৈছে। গতিকে এইটোৱে লাষ্ট ইলেকশ্যন। ইহঁতে লম্ফজম্ফ কৰিব, দৌৰাদৌৰি কৰিব। হাগ্ৰামা ডাঙৰীয়া মই শুনিছোঁ তেখেতে নিজৰ গাড়ী এৰি ক'ৰবাত এল্টো মাৰুতি 800 লৈ ঘূৰিছে বোলে। চ' এনেকুৱা যদি অৱস্থা হ'ল 17 বছৰ চিভ হৈ পেলাই, তো ইয়াতকৈ আৰু দুখৰ বিষয় কি থাকিব। ডাঙৰীয়া এইবিলাক একো নাজানে, কোনটো ভেকভনা কোনটো ভাল। ৰবিৰাম নাৰ্জাৰীক কিমান দিন দেখিছে আপুনি? ৰবিৰাম নাৰ্জাৰী বুলি যে বিধায়ক এজন আছে, এইটো ক'ত দেখিছে আপুনি? মানুহটো দেখাই নাপায়। এছেম্বলিটো কেতিয়াবা ওলায়, কেতিয়াবা নলায়। চ' এনেকুৱাই কিবা কিবি কথা ক'বলৈ ৰবিৰাম নাৰ্জাৰী এজন ওলায়। তাৰ বাহিৰে ৰবিৰাম নাৰ্জাৰী কি আছে? ৰবিৰাম নাৰ্জাৰী বুলিতো একো নমুনাই নাই। B.T.Rত ৰবিৰাম নাৰ্জাৰী বুলি কিবা দেখিছে নেকি আপুনি? কেতিয়াবা মাজতে একবাৰ থপতকৈ ওলাই পেলাই কিবা এটা কথা কৈ দিয়ে, তাৰপিছত কিবা বানপানী হৈছে না গৰাখহনীয়া হৈছে, দুখ হৈছে না দুৰ্যোগ হৈছে, ক'তো ৰবিৰাম নাৰ্জাৰী নাই। গতিকে আজি ৰবিৰাম নাৰ্জাৰী কি কয় কি নকয়, ইয়াৰ লগত কি হ'ব? B.T.R ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ UPPLৰ প্ৰাৰ্থী আমাৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীকে ভোট দিব। এইটো নিৰ্ণয় হৈ গৈছে। চন্দন ব্ৰহ্ম ডাঙৰীয়াও যোৱাকালি কিবা এটা টিভিত কৈছে, আৰু তেখেতে ক'ব।
হাগ্ৰামা মহিলা ধ্বংস হ'বলৈ গৈ আছে ধ্বংসৰ পৰা ৰক্ষা কৰিব লাগিব আপোনালোকে জানে BTCটো ধ্বংস হৈছে না ভাল হৈছে মানুহবিলাকতো চবেই আহি মোক ভাল হোৱা কৈছে হাগ্ৰামা এইবাৰ কি চশমা পিন্ধি আছে মইতো নাজানো আপুনি অকল স্পীড ব্ৰেকাৰৰহে কাম কৰিছে বুলি কৈছে কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে অকল স্পীড ব্ৰেকাৰৰ কাম কৰিছে তেখেতৰ গাড়ীবিলাক ডাম্পাৰবিলাকে যেতিয়া বহুত স্পীডত চলায় মানুহবিলাকে ভয় কৰে এইকাৰণে স্পীড ব্ৰেকাৰ ৰাইজৰ দাবীত দিছে স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাইতো স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নেকি যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে বহুত মানুহ এক্সিডেণ্ট হয় তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে তেতিয়া স্পীড ব্ৰেকাৰ এইখিনি কথাও পাহৰি গ'ল হাগ্ৰামা মহিলাৰী চৰকাৰতো ইমান ধুনীয়া আছিলে তো তেতিয়া মানে ৰাস্তাবিলাক বনোৱা নাছিল স্পীড ব্ৰেকাৰ দিয়া নাছিলে নেকি এইখিনি কথাও পাহৰি গ'লে তেখেতে আৰু কি কৰিব পলিটিক্স কৰাৰ কাৰণে তেখেতৰ হয়তো আৰু মানে ইচ্ছা নাই এইকাৰণে এইবিলাক কথা কৈ আছে স্পীড ব্ৰেকাৰৰ লৈ পেলাই ৰাজনীতি খেলিব পাৰে নেকি বেলেগ কথা কওক স্কুল কলেজ বনাওক ইউনিভাৰ্চিটি বনাওক মানৱ সম্পদ গঢ়ক শান্তি কেনেকৈ আহিছে B.T.R তেখেতৰ সময়ত 2008 2012 2014 কিমান গণ্ডগোল হৈ আছিল এইবিলাক কথা কওক এতিয়া কিয় গণ্ডগোল হোৱা নাই কিয় 2012 পুনৰ হোৱা নাই কিয় 2008 পুনৰ হোৱা নাই এই কথাবিলাক কওক স্পীড ব্ৰেকাৰেদি কিবা ৰাজনীতি কৰিব পাৰে নেকি মুখ্যমন্ত্ৰী সলনি হোৱা নোহোৱাটো ভূপেন বৰাই কেনেকৈ ক'ব অসমৰ সৰ্বকালৰ সকলোতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ৰাইজৰ কাৰণে আৰম্ভণিৰ পৰা কোনোবা যদি খুব ভাল কাম কৰিছে অৰুণোদয়ৰ পৰা আদি কৰি ডাঙৰ আছাম মালাৰ ৰাস্তা গাঁৱে ভূঞে কিমান কাম কৰিছে টাউনে চহৰে সবতকৈ বেছি কাম কৰিছে যোৱা 3টা বছৰত এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে হ'ল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এতিয়া এজন জনপ্ৰিয় নেতা হয় গতিকে তেখেতৰ কথা ক'বলৈ ভূপেন বৰা ডাঙৰীয়াই কেনেকৈ মানে সাহস কৰিছে মইতো নাজানো হ'ব পাৰে এনেইতো নাই আৰু ৰাজনীতিৰ দৰ্জা বন্ধ হৈ যাব আৰু